আজি বহুত ৰ'দ দিছে। অলপ ওপৰলৈকে আহিছোঁ। আজি মই ডিউটিত যোৱা নাই, অলপ কাম আছিলে আৰু গাটো ইমান ঠিক নহয়। কাপোৰ মেলি দিয়া আছেতো, বাবুৰ কাপোৰ এবাৰ চাব আহিছোঁ, কাপোৰবোৰ শুকাইছেনে নাই। তাৰ উপৰিও মানে এটা বেলেগ কাম আছিলে, বাৰু মই দেখাই দিম কি কাম আছিলে, আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। যি নহওক, হাই ফ্ৰেণ্ডছ, মই চিত্তৰঞ্জন, ৱেলকাম টু মাই চেনেল মস্তি ফান। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখাই আছোঁ বলক মই কিয় আহিছোঁ ওপৰত। ভেন্দি ৰুইছিলোঁ মই, কিন্তু ডাঙৰ হ'ব পাহৰিলে নেকি, সেইকাৰণে বাচনটো সৰু হৈছে চাগে। গতিকে মই অলপ আজি এইটো ডাঙৰ বাচনত ভেন্দিটো ট্ৰেন্সফাৰ কৰি দিম, যাতে এইটো সোনকালে বাঢ়ি যায়। ইতিমধ্যে মই ট্ৰেন্সফাৰ কৰি দিলোঁ। এতিয়া অলপ পানী ছিটাই দিওঁ আৰু ইয়াত পলিথিনতো ৰুই দিছোঁ এটা, যাতে যিমান ডাঙৰ হৈ হৈ আহি থাকিব সিমানে মই মাটি দি দি আহি থাকিম ইয়াত। আৰু দেখাই আছোঁ, এইটো আমাৰ মানি প্লাণ্ট হয়, বহুত দীঘল হৈ গৈছে আৰু বাচনটো সৰু হৈছে, এইটোও ট্ৰেন্সফাৰ কৰিবলগীয়া আছিল, সেইকাৰণে ভাবিলোঁ লগতে এইটোও কৰি দিওঁ। এইটো মানে উশাহ ল'ব পৰা নাছিলে, বহুত ডাঙৰ হৈ গৈছে গছটো, শিপা হৈ গৈছে চবফালে। গতিকে এইটো চেঞ্জ কৰি দিওঁ ডাঙৰ বাচনত। এইটো দেখিছে মই কৰি দিলোঁ ইতিমধ্যে, হৈ গ'ল ট্ৰেন্সফাৰ কৰা। অলপ পানী দি দিছোঁ ইয়াত, লাহে লাহে হৈ যাব। এতিয়া আমাৰ মানি প্লাণ্ট চাই লওক, বহুত দীঘল হৈ গৈছে, মেৰাই থৈ দিছোঁ ইয়াত। আৰু মই লৈছিলোঁ জলকীয়া পুলি, অলপ মিলাই দিওঁ মাটিবোৰ, বহুত দিন দিয়া নাই। ডাঙৰ হৈছে মোটামুটি, আৰু অলপ বাকী। এইটো এটা মানি প্লেনেট কাপোৰ ৰুই দিছোঁ, কামখিনি হৈ গ'ল। এতিয়া বাবু কি কৰি আছে চাওঁ। বাবা কি কৰি আছা? তোমাৰ আৰু বেলেগ কাম নাই ন, মোক কেৱল মোবাইল চাই থকাই কাম আৰু না? হা কি চাই আছা? বাপৰে বাপ, গেম খেলি আছে। কি গেম খেলি আছা দেখাই দিয়াচোন। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। বাৰু আজি আমাৰ বেলেগ এটা ৰেচিপি বনাব, কলফুল আনিছিলোঁ। চাওঁচোন কলফুলটো কেনেকুৱাকৈ বনাইছে, আপোনালোককো দেখাই দিম বাৰু। এইটো এটা কলফুল হয়, বাকলি গুচাই ভালদৰে ধুই তেল নিমখ দি কুকাৰত বইল কৰি লোৱা গৈছে, আৰু পানীটো এক্সট্ৰাকৈ ৰাখি দিয়া গৈছে। তাৰপিছত দেখাই আছোঁ। বইল কৰা কলফুলটো এনেকৈ সৰু সৰু কৰি কাটি ল'ব, লগতে দুটা বিলাহী সৰু সৰু কৰি কাটি ল'ব, আৰু এটা পিঁয়াজ দেখিছে আপোনালোকে, এনেকৈ কাটি লোৱা গৈছে ভালদৰে। পিঁয়াজ, বিলাহী, কলফুল। এতিয়া গৰম তেলত দিয়া গৈছে আপোনাৰ গোটা জিৰা, তাৰপিছত পাঁচফোৰণ অলপ দিব, শুকান জ্বলা দিব, তেজপাত দিব, তাৰপিছত দিব পিঁয়াজ, পিঁয়াজ দিছে। পিঁয়াজটো ভালদৰে ফ্ৰাই কৰি ল'ব আগতে। তাৰপিছত বিলাহীখিনি ইয়াত দি দিব। বিলাহী আৰু পিঁয়াজটো ভালদৰে ফ্ৰাই কৰি ল'ব। তাৰপিছত আদা ৰচুন দিয়া গৈছে ইয়াত 1 চামুচ আদা ৰচুনৰ পেষ্ট। মছলা দিয়া যাব এতিয়া হালধি,
অলপ জিৰা পাউডাৰ, অলপ ধনিয়া পাউডাৰ, এইটো মিক্স কৰি ল'ব লাগিব এতিয়া, আৰু অলপ নিমখ দি দিব। এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। দেখা পাইছেনে? বৰ্তমান ফ্ৰাই হৈ গৈছে। এতিয়া যিখিনি বইল কৰা পানী আছিলে কলফুলৰ, তাৰ অলপমান দিয়া হৈছে। এতিয়া কলফুলখিনি ইয়াত দি দিম। এইটো কিছু সময় ফ্ৰাই কৰিব লাগিব। যিমানে ভালকৈ ফ্ৰাই হয় সিমানে খাই টেষ্টি হয়। এতিয়া দেখিছেনে? ফ্ৰাই হৈ গৈছে, আৰু অলপ বাকী আছে, 2 মিনিটমান সময়। কম জুইত অলপ টাইম এনেকৈ লৰাই লৰাই ফ্ৰাই কৰি থাকিব, নহ'লে মছলাটোত অলপ লাগি যাব। ফ্ৰাই হৈ গৈছে। যিখিনি বাকী আছিলে পানীখিনি, বইল পানীখিনি গোটেইখিনি ইয়াত দি দিম। এইখিনি অলপ উতলিব লাগিব এতিয়া। এয়া আমাৰ উতলাৰ পিছত পানীটো অলপ কমি গৈছে। এতিয়া আমাৰ চব্জি ৰেডি হৈ গৈছে। আমি এতিয়া ভাত খাব টাইম হ'ল, যিহেতু 2:30 বাজিল দুপৰীয়া। আমাৰ ভাতৰ কি বনাইছে দেখাই দি আছোঁ। এইটো কলফুল চব্জি, এইটো ভাতকেৰেলা আলু ভাজি। বঢ়িয়া। ঠিক আছে, আমি এতিয়া ভাতটো খাই লওঁ, পিছত আকৌ আপোনালোকক লগ পাম বাৰু। বৰ ধুনীয়া বতাহ লাগিছে, বহুত গৰম আজি। হাই গাইজ, যিহেতু আমাৰ খোৱা লোৱা হৈ গ'ল, আজি ফাৰ্ষ্ট টাইম কলফুলেৰে চব্জি বনাই খালোঁ। আগতে আমি আলুৰ সৈতে ভাজি খাইছিলোঁ, সেইটো এটা টেষ্টি আছিলে, কিন্তু আজি এইটো অলপ বেলেগ সোৱাদ পালোঁ। বহুত ভাল লাগিছে, বহুত টেষ্টি হৈছে। আজি অলপ ভাত বেছিকৈ খালোঁ, ফাৰ্ষ্ট টাইম খাইছোঁতো, বহুত ভাল লাগিছে। গতিকে বন্ধুসকল, ঠিক আছে বাৰু, আমি অলপ ৰেষ্ট লৈ লওঁ এতিয়া। পিছত ৰেষ্ট লৈ উঠি আকৌ আপোনালোকৰ ওচৰত আহিম বাৰু। পিছত ৰেড কালাৰ দবাব লাগে, দবাম দিয়া। ৰেড কালাৰ দবাব দিছে। ঠিক আছে বাৰু, আমি আকৌ আহি আছোঁ আপোনালোকৰ ওচৰত। গধূলি সময়ত কি কৰোঁ যেতিয়া শ্ব' যাব, মই শ্ব' যাম বুলি কৈছে। নহ'লে এতিয়া টোপনি মাৰিব, তাকে কৈছে আৰু। দিয়ক, ঠিক আছে বাৰু। হাই বন্ধুসকল, আমি এতিয়া শুই উঠিলোঁ। শুই উঠি এতিয়া অলপ চাহ খাই লওঁ। এয়া লাল চাহ আৰু বুন্দিয়া, ঘৰতে বনাইছিল বুন্দিয়া। বাবু, তুমি কি খাইছা বাবা? দুদু আৰু বিস্কুট খাই আছে। এতিয়া অলপ তাক পঢ়াব লাগিব। পঢ়িবানে? কি পঢ়িবা? ছবি লিখিব, ছবি আঁকিম বুলি কোৱা। ছবি আঁকিবা হা। মাকে পঢ়াই আছে আমাৰ বাবুক, আপোনালোকে দেখিছেনে? ABCD লিখাটো দেখাই আছে এতিয়া বৰ্তমান। টানি টানি লিখা। মাকে এনেকৈ আগতে লিখি দিয়ে, তাৰপিছত ওপৰে ওপৰে তাক লিখিব দিয়ে ABCD। গুড বয়।
ABCD লিখি উঠি আমাৰ এই অলপ খেলিব, খেলি ভাত খাই শুই যাব। হাই ইয়াতে এইবিলাক কি আছে বাবা দেখাই দিয়াচোন। এইটো কি? এইটো কি? কেট। তাৰপিছত হা চিপ। তাৰপিছত চিপ নহয়, এইটো ডগ। ডগৰ নিচিনা লাগাই নাই আৰু ডগটো নাপাব। আচ্ছা আচ্ছা, ইয়াতে আছে, ইয়াতে এনিমেলছ। এই এনিমেলছ কি কি আছে কোৱাচোন এবাৰ। শ্বেৰ। লায়ন বুলি কোৱা। লায়ন। টাইগাৰ। গুড। অলপ অলপ জানা হৈছে আমাৰ ই, হ'লেও মানে অলপ লিখাটো ভালদৰে জনা হোৱা নাই। লিখাটো প্ৰেক্টিছ হ'লে হৈ যাব। এইবাৰ স্কুলত দিম বুলি ভাবিছোঁ। বাবু খেলি আছা? কি খেলি আছা? আমিও খেলি আছোঁ লুডু। আমি লুডু খেলি আছোঁ। তুমি যোৱা, তোমাৰ পিনে তুমি খেলি থাকা। মই যেতিয়াই লুডু খেলোঁ মই হাৰি যাওঁ, মই আনলাকি। একচুৱেলি কি হৈছে মানে লকডাউন চলি আছে তো, কাৰফিউ চলি আছে বাহিৰত। গধূলি সময়ত বাবুক লৈ ওলাই যায় দুটা, কিন্তু কাৰফিউ ওলাই যাব নোৱাৰে, সেইকাৰণে ঘৰতে থাকিব লগা হৈছে। আৰু ময়ো একচুৱেলি ডিউটিতে থাকোঁ এইখিনি সময়ত, কিন্তু আজি অফিচত যোৱা নাই কাৰণে মোৰ টাইমটো পাৰ হোৱা নাই, সেইকাৰণে লুডু খেলি আছোঁ। উপায় নাই, বাবুৰ লগতো টাইম পাছ হৈ গ'ল আজি, ঘৰৰো অলপ কাম হৈ গ'ল। তুম তুমি চব ওলাই দিলা বাবা বস্তুবিলাক। ঘৰটো দেখোন একদম কি কৰি দিছা। এইটো মই কেনেকৈ লগাম? কি যে লগাব দিছে। এতিয়া আমি অলপ পিছত টিভি চাম। টিভি চাই ভাত খাই শুই যাম আৰু। এতিয়া আমি ভাত খাই লওঁ। ভাত আমাৰ হৈ গৈছে। বেঙেনা আলু ভাজি, আৰু এইটো আমাৰ আজি বনাইছে টেঙাৰ চব্জি। কি টেঙা বনাইছা এইটো? বিলাহী আৰু নেমু টেঙা বনাইছে বোলে। তুমিও খাবানে? বাবুই খাব। ঠিক আছে ফ্ৰেণ্ডছ, আজি ব্লগটো ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকৰ ওচৰত লগ পাম, এটি নতুন ভিডিঅ' লৈ আহিম। মই চিত্ৰৰঞ্জন, আজিলৈ নমস্কাৰ, বাই বাই, গুড নাইট। গুড নাইট দিয়া। गुड नाइट। हम सो जाऊंगा। ओके बाय बाय। আৰু এটা কথা লাষ্টত এবাৰ কৈ দিওঁ, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নপৰিব। বাই বাই। ওৱান্স এগেইন বাই বাই।